এতিয়া এটা খাই লওঁ ব'লক আমি হোটেললৈ সোমাই যাওঁ আমি এতিয়া হোটেললৈ সোমাইছোঁ ব'লক সোনকালে আহিলোঁ কিবা এটা খাই লওঁ তো কি খাওঁ চাই লৈছোঁ Dia kan. Có mày qua coi đi á. Nó thích nghe cái mắt. Không có được không? Nó hơi đẹp quá. Qua không có nên là không Đi mà còn được. এতিয়া আমি কিবা কিবি খাই আহিলোঁ তো আমি আকৌ এতিয়া যাত্ৰা আৰম্ভ কৰোঁ দুপৰলৈ আকৌ এতিয়া ব'লক তো এতিয়া আমি আকৌ গৈ আছোঁ
মন্দিৰ সোমোৱাৰ আগত জলুদা যে আমাৰ ঘৰলৈ আহিছিলে আৰু তেওঁৰ ঘৰলৈ আহিলোঁ আমি আজি ভাত চাত খাই লৈছোঁ। তাৰপিছত আমি আকৌ যাম জগন্নাথ মন্দিৰ। ব'লক আমি জগন্নাথ মন্দিৰ যাম এতিয়া। চাই থাকক, সোমাই ল'লোঁ আৰু ভাত চাত খাই ল'লোঁ। তো এইটো আমাৰ কুকুৰ হয় চিফু, চাওঁ শুই আছে। আৰু এতিয়া আমি জলুদাৰ ৰুমটো চাওঁ, ব'লক। ভিডিঅ'খন দেখাই থাকিম, আপোনালোকে চাই থাকিব। এইটো দেখিছে আপোনালোকে, আগফালৰ ৰুমটো হয় এইটো, দেখিছে। আৰু এইটো ইয়াত জেঠাই হৈ এখন বিচনা দেখিছে আপোনালোকে। জেঠাই অকলে থাকে, ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে দেখিছে। আৰু এখন জলুদাৰ বিচনা হয়। হাই, দেখিছে আপোনালোকে, জেঠাই অকলে থকাৰ কাৰণে কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে দেখিছেনে আপোনালোকে। আৰু এইফালে আছে কিটচেন ৰুমটো, এই চাওক চাফ চিকুণ কৰি ৰাখি থৈছে, কিমান পৰিপাটিকৈ ৰাখিছে দেখিছেনে আপোনালোকে। এয়া জলুদা বহি আছে। তো এতিয়া আমি দীপাবাহঁতৰ ঘৰলৈ যাম, দীপাবাক লগ কৰি মেলি ডাইৰেক্ট আৰু আমি জগন্নাথ মন্দিৰলৈ যাম। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। তো ব'লক, এইবোৰ ঢেৰ ফুল আছে কিবা কিবি। আৰু গোটেইখন পানী হৈ গৈছে চাওক। এয়া আমি এতিয়া দীপাবাৰ ঘৰলৈ আহিছিলোঁ। এয়া দীপাবা আৰু এয়া ভিনদেউ। তো আমি এতিয়া মন্দিৰ যাম, গৈ আছোঁ ব'লক। এতিয়া আমি জগন্নাথ মন্দিৰ গৈ আছোঁ, চাই থাকক। এইটো দেখিছেনে আপোনালোকে, আগটো এইটো জগন্নাথ মন্দিৰ। তো এতিয়া আমি পালোহি আৰু চাই থাকক। আমি এতিয়া পাইছোহি, ভিতৰলৈ সোমাই যাম এতিয়া, আপোনালোকে চাই থাকিব। এই চাওক, দোকান চোকান বহি আছে আৰু কিবা কিবি বস্তু চস্তু ওলাইছে, আপোনালোকে আহিলে ল'ব পাৰিব। তো ব'লক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। তো ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। তো এইখন চাওক ভিতৰখন, আপোনালোকক মই দেখাই থাকিম, আপোনালোকে চাই থাকিব, লাইক এটা কৰি দিব। এয়া চাওক। তো ব'লক আমি এতিয়া ওপৰলৈ উঠি যাওঁ।
চাওক কিমান ধুনীয়া। মই সকলো বুজাই ক'ব নোৱাৰিম, হ'লেও দেখাইছোঁ আপোনালোকক, চাই থাকক। চব বুজাই ক'ব নাজানো মই, যিহেতু সেইটোকে আপোনালোকক দেখাইছোঁ আৰু। এয়া চাওক কিমান ধুনীয়া, চাওক। হনুমান মন্দিৰ এইটো। লক্ষ্মী মন্দিৰ। আৰু ৰামৰ মন্দিৰ। এয়াই আৰু দেখালোঁ আৰু মই যিমান পাৰোঁ আপোনালোকক মই ভালদৰে বুজাব নোৱাৰিলোঁ, কাৰণ মই ভালদৰে নাজানো। তো যি পাৰোঁ দেখালোঁ আপোনালোকক। তো আজিলৈ বাই বাই, থেংক ইউ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই, থেংক ইউ।